এইবাৰ ওলাইছে 15 মেৰ এটা চিচিটিভি ভিজুৱেল। চিচিটিভিত বন্দী হোৱা এই দৃশ্যই প্ৰমাণ কৰিব যে প্ৰণৱ দাসে মিছা কৈছে নে সঁচা কৈছে। জোনমনিৰ দুৰ্ঘটনা দেখা পোৱা প্ৰণৱ দাসক লৈ হৈছে জটিলতা। দুৰ্ঘটনাৰ দিনা চিচিটিভিত বন্দী হৈছে প্ৰণৱ দাসৰ দৃশ্য। এখন ফাৰ্মাচীত কি কৰি আছিল প্ৰণৱ দাসে? দুৰ্ঘটনাৰ দিনাই প্ৰণৱ দাসক লগ পাইছিল ফাৰ্মাচীত, আৰু এই কথা উল্লেখ কৰিলে এজন ব্যক্তিয়ে। সন্ধিয়া লগা পাইছিলোঁ, সন্ধিয়া 4-5টা বজাৰ পিছত আৰু মানে মই বোকাৰৰ পৰা আহি পেলাই ফাৰ্মাচীত সোমাইছিলোঁ বিটুক কিবা এটা সুধিবলৈ। তাৰপৰা সি ইয়াতে আছিলে, তাৰপৰা সি মোক খুটিয়া কৰাৰ নিচিনা কৰি আছিলে। তাৰপৰা মই বিটুক কথাটো সুধিলোঁ, মই গুচি গ'লোগৈ ঘৰলৈ। বোকাখাটৰ এখন ফাৰ্মাচীৰ চিচিটিভিত দৃশ্যবন্দী হৈছে জোনমনি ৰাভাৰ দুৰ্ঘটনা দেখা পোৱা বুলি দাবী কৰা প্ৰণৱ দাসৰ। প্ৰণৱ দাসৰ চিচিটিভিৰ ভিজুৱেলে অধিক জটিল কৰি তুলিছে জোনমনি ৰাভাৰ দুৰ্ঘটনা। আনফালে বাহনৰ মালিকগৰাকীয়েও উল্লেখ কৰিছে যে প্ৰণৱ দাসে মিছা মাতিছে বুলি। লগতে কয়, প্ৰণৱ দাসে এতিয়া মোৰ গাড়ী নচলায়। এখন প্ৰণৱ দাসৰ চলোৱা নাই? নাই চলোৱা, নাই। আপোনাক কিয় আনিছে? মানে চলাইছে বুলি কৈছে সি। এতিয়া প্ৰশ্ন হয়, প্ৰণৱ দাসে সঁচাই দেখিছিল নে জোনমনি ৰাভাৰ দুৰ্ঘটনাটো? যদিহে প্ৰণৱ দাসে নিজ চকুৰে জোনমনি ৰাভাৰ দুৰ্ঘটনা দেখিছিল, তেন্তে একে সময়তে কি কৰি আছিল ফাৰ্মাচীত? আপোনালোকৰ মতামত কি? প্ৰণৱ দাসে মিছা মাতিছে নে সঁচা কৈছে? আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। প্ৰশ্ন হয়, এজন মানুহে একে সময়তে দুখন ঠাইত উপস্থিত থাকিব পাৰিবনে? যদিহে দুৰ্ঘটনাৰ সময়ত প্ৰত্যক্ষ কৰিছিল সমগ্ৰ ঘটনা, তেন্তে চিচিটিভিত বন্দী হোৱা লোকজন কোন?